হেল্ল' এভৰিৱান, এটা বস্তু পাই গ'লোঁ, গম পাইছেনে? বিচাৰি বিচাৰি গোটেই বজাৰখন চলাথ কৰিলোঁ, কিন্তু নাপালোঁ তেতিয়া বজাৰত। আৰু মানুহজনে মোক আনি দিলে। আৰু কি বস্তু গম পাইছেনে? এইটো ফুলাটোত কি হ'ব পাৰে বাৰু? চাওক, আমলখি, শুকান আমলখি। মই যে আমলখি বিচাৰি আছোঁ, ইমান শুকান আমলখি বিচাৰি আছোঁ, নাপালোঁ জানেনে? মানুহজনে বিচাৰি বিচাৰি এইখিনি আনি দিলে। 600 টকা বোলে কেজি। তামোলৰ সলনি, চফৰ সলনি এইটো আমলখিটো খুৱাই ভাল, গম পাইছেনে? নিজৰ গাৰ কাৰণেও ভাল, স্বাস্থ্যৰ কাৰণেও ভাল। আৰু মোৰ যে একদম নিচা হৈ গৈছে, গম পাইছেনে? 600 টকা কেজি, মোক এপোৱা আনি দিছে 60 টকা কৰিবলৈ। মই কৈছোঁ আৰু অকণমান আনিব লাগিছিল, ইমানখিনি আনিছে, কিমান দিন যাব? 2-3 দিনতে শেষ হৈ যাব। ইমান পাগলী মই খাবৰ কাৰণে, ইমান পাগল হৈ থাকোঁ নহয়। এই আমাৰ যে গাঁৱত যে আমলখিৰ শুকান পেকেটটো যে পায়, সেই পেকেট বিচাৰি ফুৰিছিলোঁ। ইমান বিচাৰিছোঁ জানেনে? নাপালোঁ। কেঁচা যদি পাই যাওঁ, শুকান কৰি পেলাই নিজে ঘৰতে লৈ ল'ম। শুকান মানে যিটো পেকেট হ'লে সেইটো হ'লেও হৈ গ'লহেঁতেন, কিন্তু এইটোত যে নিমখ চিমখ একোৱেই নাই, অকল শুকাইহে থৈ দিছে, একোৱেই নাই, নিমখ চিমখ একো নাই। এতিয়া মই এইটো অকণমান নিমখ চিমখ সানি পেলাই ৰাখিব লাগিব। নিমখ অকণমান ধুই ল'ম, অকণমান ধুই পেলাই নিমখ আৰু তেল এনেকৈ সানি পেলাই থৈ দিম। আৰু ইয়াতে শুকান আমলখিৰ পেকেট নাপায়, উপায় নাই, এতিয়া এইটোৰে কাম চলাব লাগিব।